Assamese fun. আমি অসমীয়া নহওঁ দুখীয়া বুলি কান্তনা লভিলে নহ'ব। সাহিত্য সম্ৰাট হেল্ল' গাইজ, ৱেলকাম টু আছামিজ ফান। আজি ফাট বিহুৰ দ্বিতীয় দিন। কণ্টেক পিছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। বহুত মানুহ মানে ভিৰ বাট নোপোৱা নিচিনা হৈছে আৰু এতিয়া আমি গৈ আছো ফাট বিহুৰ তলিলৈ, মহগুৰি চাপৰি। জাতীয় সাজপাৰ নিপিন্ধিলেও আজি যাব দিছে বাৰু। প্ৰথম দিন আৰু দ্বিতীয় দিনকৈ আজি বহুত বেছি মানুহ। আঙুলি সোমাবলৈ জেগা নাইকিয়া নিচিনা মানুহ, বিৰ দি বাট নোপোৱা নিচিনা হৈ গৈছে। ইমান মানুহ জীৱনত কেতিয়াও দেখা পোৱা নাছিলো, আজি প্ৰথম দেখা পাইছো। ইমান মানুহৰ মাজত প্ৰথমবাৰৰ কাৰণে আহিছো, বহুত ভাল লাগিছে। বলক আৰু আগলৈ ভিডিঅ'টো চাই যাওক।
ইমান মানুহ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ, বহুত ভাল লাগিছে। বহুত বেছি ভাল লাগিছে মানে, ইমান মানুহ লাইফত ফাৰ্ষ্ট টাইম লগ পাইছোঁ, দেখিছোঁ, বহুত এনজয় কৰিছোঁ। আপুনি যদি অহা নাই ফটো নেক্সট ইয়েৰত আহক, বহুত ভাল লাগিব। গাড়ীখনো দেখাবা। বতৰটো অৱশ্যে অলপ বেয়া কৰি দিলে যদিও আগৰ দুদিনতকৈ আজি বতৰ ভাল। এতিয়া আৰম্ভ হ'ব গছৰ তলে তলে, গছত নম্বৰ মাৰি থৈছে 1 2 3 4, তেনেকৈ গছৰ তলে তলে মুকলি বিহু আৰম্ভ হ'ব। এতিয়া মুকলি বিহু চাম। এতিয়া আমি চাম মুকলি বিহু। মঞ্চত বিচৰা হৈছে, তেখেত য'তে আছে আমাৰ মঞ্চ কাষলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বিহুটো চালু হৈ আছে কাৰণে বিড়ি বাথৰুম অৱস্থা। অৱশ্যে বিহু হৈ থকা নাই, প্ৰেক্টিচ কৰি আছে। বিহু হ'ব, আৰম্ভ হ'বহে, এতিয়া হোৱা নাই। বহুত মানুহ, বহুত যিফালে যায় সেইফালে মানুহ পাব, চবফালে মানুহৰ সাগৰ। মানে যাবৰ কাৰণে বাটেই বিচাৰি পোৱা নাযায়, ইমানেই মানুহ। বোৱাৰীসকলৰ বিহু এয়া।
টকা বিহু হৈ আছে। যদি আপুনি আকৌ এবাৰ কৈছোঁ, যদি আপুনি ফাটৰ বিহু চাবলৈ অহা নাই আহক। বহুত ডাঙৰ এটা বস্তু মিছ কৰি আছে যদি আপুনি অহা নাই, আকৌ এবাৰ আহক। কি বিহু নাজানো, এটা ব্যতিক্ৰমী বিহু আৰু কি বিহু সুধা
ফাট বিহু চালোঁ, এতিয়া নাও ট্ৰেইন ধৰিব আছে, চ' যাবগৈ ওলালোঁ। ভাল চাই বহুত ভাল লাগিলে। যদি আকৌ কৈছোঁ, যদি আপুনি এই ফাট বিহু চাব অহা নাই তেনেহ'লে আহক, আপুনি বহুত ডাঙৰ বস্তু এটা মিছ কৰি আছে। আহক, বহুত ভাল লাগিব। নেক্সট ইয়াৰ নিশ্চয় আহিব, বহুত ভাল লাগিব। ঢকুৱাখানা ৰাজ্যৰ নিজস্ব সংস্কৃতি চাৰিকৰীয়া নদীৰ পাৰত মহগলী চাপৰিত ফাট বিহু আহিব চাবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ছাপোৰ্ট কৰি যাব, কমেণ্ট কৰি। ফাট বিহু চালোঁ, ভাল লাগিলে চাই। আমি যাব ওলালোঁ। 3টা 10 হৈ গ'ল, গাড়ী নাপাম, দেৰি হৈ গ'লে, চ' সোনকালে যাব ওলালোঁ। আৰু অলপ থাকিব মন আছিল, কিন্তু উপায় নাই, যাবতো লাগিবই। নেক্সট ডে আকৌ আহিম। এতিয়া আমি আছোঁ ঢকুৱাখানা টাউনত। যাম, বাছৰ ওচৰত যাম। বাছ চলিছে নাই ভালকৈ গম পোৱা নাই, যাওঁ। বাছ পাই গ'লেতো ভালেই কথা। বহুত মানুহ, মহগুৰি চাপৰি যিমান মানুহ, ঢকুৱাখানা টাউনতো সেই সিমানেই মানুহ। বলক। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক। কাষত থকা ঘণ্টা এঘণ্টাটো ক্লিক কৰি দিব, আমি আপলোড কৰা প্ৰত্যেকটো নতুন ভিডিঅ' নটিফিকেশ্যন পাবৰ কাৰণে। বহুত মানুহ, লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ। বহুত 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 বেছি ভাল লাগিলে। উৎপাতকে বাইক চলাইছে। বাছ পোৱা আশা ইমান দেখা নাই মই। লগৰজনে কৈছে বাছ লাগি আছে যদি বাৰু বহুত ভাল কথা। তেজপুৰৰ পিছতে ইমান সেউজীয়া টাউন ঢকুৱাখানাখনে দেখিলোঁ, কিন্তু ৰাস্তাসমূহ ইমান ভাল নহয়। ৰাস্তাসমূহ ভাল হ'লে আৰু ভাল লাগিব ইয়াত আহি। এতিয়া যাম লখিমপুৰত কালিলৈ জুবিন দা প্ৰগ্ৰেম আছে, জুবিন দা প্ৰগ্ৰেম চাম। জুবিন দা প্ৰগ্ৰেমো আপোনালোকক দেখুৱাম। তাৰপিছত যাম ঘৰত গৈ আৰু চিন্তা কৰিম ক'ত যাম। বাছ ষ্টেচন পালোঁ, বাছ আছে বাৰু। লখিমপুৰ বাছ পাইছোঁ লখিমপুৰৰ। ঠিক আছে, লখিমপুৰ বাছ পাই গ'লোঁ। লাষ্টৰ চিট, উপায় নাই, যাবতো লাগিবই। লাষ্টৰ চিটত বহি হ'লেও যথেষ্ট গৰম পৰিছে। বৰ্তমান আমি লখিমপুৰ অভিমুখে গৈ আছোঁ, আৰু লখিমপুৰত গৈ জুবিন দাৰ ফাংচন চাম। জুবিন দাৰ ফাংচন চাই ঘৰত যাম, আৰু ঘৰত গৈ চিন্তা কৰিম ক'ত যাম ভিডিঅ' কৰিবৰ কাৰণে। যদি আমাৰ এই ভিডিঅ'সমূহ চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা ঘণ্টা আইকনটো ক্লিক কৰি দিব, যাতে আমি আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে পাই যায় আৰু উপভোগ কৰিব পাৰে। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত এখন অন্য ঠাইত গৈ। তেতিয়ালৈকে বাই বাই, জয় অসম।